हेलो गाइज वेलकम टू माई ब्लॉग। आज मैं जाबले ओलाइছোঁ एठाइले बहुत आगर पर इच्छा आसिल किन्तु तेनेकुवा चान्स पोৱা नासिलो। सो আজি तेनेकुवा এটা चान्स पालो আৰু মই মোৰ ফ্ৰেণ্ডৰ লগত গৈ আছোঁ। এতিয়া মই ৰিক্সাত বহি ললো কাৰণ বাকি ফ্ৰেণ্ডৰ লগত যাম আৰু হয় মই আহিছোঁ তেজপুৰলৈ। এয়া তেজপুৰৰ অগ্নিগড় বানৰ নগৰী বুলি কয়, য'ত ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনী হৈছিলে, য'ত চিত্ৰলেখাই ছবি আঁকি ঊষাক অনিৰুদ্ধৰ ছবি দেখাইছিলে। এয়া অগ্নিগড় শুনি আছিলোঁ কিতাপত আগতে, কিন্তু আজি সন্মুখৰ পৰা সকলো দিবৰ বস্তু দেখি বহুত বেছিয়ে ভাল লাগিছে। কাৰণ ভবা নাছিলোঁ যে ইমান সোনকালে এনেকুৱা এটা চান্স পাম নিজ চকুৰে দেখাবলৈ। আৰু এয়া হৈছে চিত্ৰলেখা উদ্যান, ঊষাৰ বান্ধৱী আমি সকলোৱে জানো চিত্ৰলেখা উদ্যান। ঊষা আৰু চিত্ৰলেখাৰ মানে বন্ধুত্বৰ নিচানী হিচাপে বান ৰজাই এইখন উপহাৰ দিছিলে। আৰু এয়া মই গোটেই গৰমত অৱস্থা বেয়া হৈ গৈছে, মানে ইমান বেছি গৰম দিছে ৰ'দ। অলপ টাইম পুখুৰীটোৰ পাৰত বহি ল'লোঁ কাৰণ বহুত বেছি গৰম দিছে আৰু পৰিৱেশটো দেখিবলৈ সঁচাই বহুত বেছিয়ে ধুনীয়া। আমাৰ ইয়াতো আছে এনেকুৱা, তথাপি মানে তেজপুৰ বুলি ক'বলৈ গ'লে কিবা এটা বেছিয়ে ভাল লাগি যায় বেলেগ। আৰু এয়া হৈছে নেক্সট ডে আমি উভতিম। এয়া মহাভৈৰৱ মন্দিৰটো দেখিবলৈ বাহিৰৰ ঠাইবিলাকত যেনেকুৱা মন্দিৰ থাকে তেনেকুৱাই মহাভৈৰৱ মন্দিৰটোতো আহিলোঁ। আৰু এয়া তাৰে মন্দিৰটোৰ পৰিৱেশটো, আৰু কোৱা হয় যে ইয়াতে ভীমে মানে খুঁটা এটা লৰাই দিছিলে, এতিয়া সেই খুঁটাটো ইয়াতে আছে বুলি কওঁ। আৰু এয়া আমি মহাভৈৰৱী মন্দিৰতো আহিলোঁ। মানুহে কয় যে মহাভৈৰৱ মন্দিৰত আহিলে ভৈৰৱী মন্দিৰতো আহিব লাগে, আৰু মই মোৰ ফ্ৰেণ্ডক ৰখি আছোঁ, সিহঁত বহুত তলত ৰৈ গৈছে। আৰু ইয়াততো বহুত ওখ হয়, বহুত কেইটা চিৰি বগাই আহিব লাগে, কিন্তু ভাল লাগিছে পৰিৱেশটো কিবা এটা শান্ত। আৰু আজি কিবা আছে চাগে কোনোবা মানুহৰ, তো গোটেই ভিৰ হৈ আছে। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। আমি মেইন মন্দিৰত সেৱা নকৰিলোঁ, বাহিৰতে চাকি বন্তি জ্বলাই দিলোঁ। মন্দিৰ ভাগ ভালে লাগিছে, ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে। আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।